সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মানে বহুত দিনৰ মই আকৌ ভিডিঅ' বনাব লৈছোঁ। মানে কি আজি বাৰিষা বতৰ ন, ইমান দিন হৈ গ'ল ন। চৰকাৰৰ ইয়াত 4-5 দিন মানে নহয়, মানে 4-5-6 বাৰ মানে ৰাস্তাৰ কাৰণে আহিছিলে পইচা আহিছিলে বুলি কোৱা শুনিছিলোঁ। আহিছিলে মানে নহয়, মানে চাইনবোৰ্ডো আহিছিলে, লিখি দিলে মানে লাখ টকাৰ চাইনবোৰ্ড আহি গ'ল। হ'লেও ৰাস্তাৰ বোকা পদূলি চাব, আপোনালোকক দেখাম কিমান বোকা হৈ আছে গোটেই গাঁৱৰ ৰাস্তা। এতিয়া বলিনচিতিয়া ডাঙৰীয়া সমষ্টি হয় ন, এই সমষ্টিটো আপোনালোকক দেখাম কিমান ডাঙৰ এৰিয়া হয় ন। সেই এৰিয়াটো এতিয়ালৈ বৰষুণ হ'লেই বোলে বাৰিষা পানী ভৰ্তি হৈ পৰে। মানে ইয়াত ল'ৰা ছোৱালীবিলাক স্কুল যাওঁতে গোটেই পানী পৰি যায়, মানে গোটেই চাইকেলৰ আহোঁতে গোটেই দুখ পাই যায়। এইপিনে ৰাস্তাৰ দখাম ৰখিব আহক। এইপিনে এতিয়া চাওক লাহে লাহে এইপিনে চাওক লাহে লাহে চব এতিয়া বোকা দখাম ৰখিব। গোটেই বোকা, ৰাস্তাৰ অৱস্থা বেয়া, মানে গোটেই ৰাস্তা চব পিনে বোকা। গোটেই 26 নং শদিয়া সমষ্টি হয়, 126 নং শদিয়া সমষ্টি হয়। এইপিনে ৰাস্তাৰ দেখাম আপোনালোকক গোটেই সম্পূৰ্ণ ৰাস্তাবিলাক কিমাননো ৰাস্তা হয়। এইফালে ভাইটিসকল আহি আছে এতিয়া লাহেকৈ। এতিয়া মানে চাওক এইপিনে ৰাস্তা বনাবৰ কাৰণে পুল আহিছিলে ন, মানে পানী ভৰ্তি হৈ যায়, গোটেই পানী ভৰ্তি হৈ যায় ন। পথাৰবিলাক গোটেই গাঁৱৰ পিনে সোমাই যায় ন। সেইপিনে পুলবিলাক বনাবৰ কাৰণে থৈছিলে। এতিয়া 5-6 বছৰমান হৈ গ'ল পুলবিলাক ইয়াতে জমা কৰি থৈছে। মানে এতিয়া ৰাস্তাৰ অৱস্থাটো দেখিছে আপোনালোকে, ৰাস্তাটো এতিয়ালৈ বনা নাই। কিমান ৰাস্তা আহিছে মানে ইয়াৰ কাৰণে ৰাস্তা আহি আছে মানে 5-6 বাৰমান ৰাস্তা আহিছে, মানে এতিয়ালৈকে একো এটা হোৱা নাই। এইপিনে চাওক এইফালে কাকপথাৰ টাউন পাই আছোঁ। কাকপথাৰ টাউনৰ কিনাৰত চাওক মাত্ৰ 50 মিটাৰমানহে ৰাস্তা বনাইছিলে। মানে এইপিনে চাওক ইটা ৰাস্তা, ইমান টাউনৰ কিনাৰৰ এখন গাঁও টাউনৰ কিনাৰ বুলি ক'বলৈ মানুহক লাজেই লগা হৈ গ'ল ন। মানে ইমান এটা টাউনৰ কিনাৰত হৈ কিনে ইয়াত ৰাস্তা আমাৰ এইবিলাক চব নষ্ট কৰিছে। মানে গোটেই পইচাবিলাক আহি মেলি কোনো ৰাস্তা এটা নবনায়। মানে গোটেই গাঁৱৰ ৰাইজে খায় নে চৰকাৰে কাৰোবাক দিয়ে নে সেইটোৱে নাজানো। মানে এইপিনে চাইনবোৰ্ড এখন আছিলে, চাইনবোৰ্ডখনো বিক্ৰী হৈ গ'ল। মানে ডেমবিলাক গোটেই ৰাস্তা এইবিলাক দেখাই দিয়ক। এইবিলাক চব কাকপথাৰ টাউন পাই যাম এতিয়া। পিনে চব মাত্ৰ 50 মিটাৰমানহে ৰাস্তাটো বনালে নেকি, আৰু সন্মুখৰ পিনে এইখিনি, আৰু শেষৰ পিনে একেই এনেকুৱা ধৰণে আধা বনাই থৈছে। মানে অকল দুটা ছাইডত বনাই থৈছে, শেষৰ পিনে আৰু এইপিনে সন্মুখৰ পিনে এতিয়া বনাই কিনে থৈ দিছে। এতিয়া চাওক কাকপথাৰ টাউনৰ কিনাৰ পাই গৈছোঁ ন। এইপিনে চাওক ইয়াত চাইনবোৰ্ডখন আছিলে, এই চাইনবোৰ্ডখনৰ একো চিন-চকন নাইকিয়া হ'ল। আৰু এখন দিছিলে, প্ৰত্যেকবাৰ আহে সেইবাৰ চাইনবোৰ্ড নাইকিয়া হৈ যায়, মানে পইচাও খাই থৈ দিয়ে, গোটেই সম্পূৰ্ণ নাইকিয়া হৈ যায়। মানে এইপিনে চাওক কাকপথাৰ টাউনৰ কিনাৰতে লাগি আছে। সেইপিনে উবন গাঁও, এইপিনে চাওক কিমান দ গাঁত, গাড়ী এখন পাৰ হ'ব নোৱাৰে। মানে এইপিনে চাওক কিমান দ গাঁতবিলাক, গাড়ী এখন পাৰ হ'ব নোৱাৰে। গোটেই গাড়ী পাৰ হ'লেই লাগি থয় বা উল্টি খাই যায়, কেতিয়াবা গাড়ী পাল্টি খাই যায়। কিমান দ গাঁত আছে। 126 নং শদিয়া সমষ্টি হয় এইটো, 5 নং ৱাৰ্ড হয়, ৱাৰ্ড নম্বৰ, যদি মোৰ সম্ভৱ ভুল নহয় 5 নং ৱাৰ্ড হয় এইটো। ইমান দ গাঁত আছে, চব গাড়ী এখন পাৰ হ'ব নোৱাৰে। মানে ইয়াত গাড়ী পাৰ হ'লেই লাগি থয় বা উল্টি খাই যায়, কেতিয়াবা গাড়ী পাল্টি খাই যায়। ইয়াত ইমান দ গাঁত, 126 নং শদিয়া সমষ্টি। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে, ছাবস্ক্ৰাইব কৰিব নকওঁ, মানে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিবলৈহে ক'ম। মানে শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকে। এইপিনে চাওক কিমান দ গাঁত, এটা ৰাস্তা আৰু ভাল হওক ন, গোটেই উবন গাঁওখনৰ মানে এটাটো ৰাস্তা ভাল হওক। কিমান দ গাঁত আছে গোটেই টাউনৰ কিনাৰত, ইমান টাউনৰ কিনাৰত চাওক ৰাস্তা এটা ভাল নহয়। মানে ইয়াত 6টামান ৰাস্তা আছে, গোটেই এটাও ৰাস্তা ভাল হওক, এটাও ৰাস্তা ভাল নহয়। মানে কিমান দ গাঁত, গোটেই সোমাই চাওক বোকা লাগি সোমাই বাচি আহিবলগীয়া হৈছে। ইয়াত ল'ৰা ছোৱালী স্কুললৈ আহোঁতে কেনেকৈ আহে চাওক না আপোনালোকে। মন্ত্ৰীসকলৰ গাফিলতি নে ঠিকাদাৰৰ গাফিলতি, এয়া ক'ব নোৱাৰোঁ। মানে আমি হ'লেও ক'ব লাগে কৈছোঁ, আৰু এতিয়া মাত মাতিবও নোৱাৰোঁ। ডাঙৰ মানুহবিলাক আছে, গোটেই আমাকেই বেয়া বুলি কয়। গাঁৱৰ ৰাইজে এতিয়া ঠিক নহয় নে, ঠিকাদাৰে ঠিক নহয় নে, মন্ত্ৰীসকলে ঠিক নহয়। এইপিনে চাওক না কিমান ধৰণৰ গাঁত, এইপিনে চাওক গোটেই পানী ভৰ্তি হৈ গৈছে। এইপিনে গোটেই ভৰ্তি হৈ গৈ আছে। হ'ব আৰু বৰষুণ এতিয়া আৰু দিব ন। এতিয়া এদিন বৰষুণ দিওঁতে ইমান দ হৈ গৈছে, পানী ভৰ্তি হৈ গৈছে। আৰু যদি বৰষুণ দিয়ে কিমান হ'ব চাওক না আপোনালোকে। ভিডিঅ'টো যিমান পাৰে সিমানটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ বাৰু। আপোনালোকে যদি ভালটো বিচাৰে যেন শ্বেয়াৰটোতো কৰি দিবই ন আপোনালোকে।
এইপিনেতো বৰষুণ দিয়ে আছে ন, বৰষুণ দি থাকিলেও আমি লাহে লাহে এনেকেই খোজকাঢ়ি খোজকাঢ়ি বোকা বাটে সেনেকেই গৈ আছোঁ আৰু এয়াই টাউনৰ কিনাৰৰ কাকপথাৰ টাউনৰ কিনাৰৰ ৰাস্তাৰ অৱস্থা। এইপিনে চাওক ইমান ডাঙৰ ডাঙৰ গাঁত আছে এইবিলাক। এইপিনে চাওক ইমান ডাঙৰ ডাঙৰ ঢাপ নহয় মানে এইবিলাক ঢাপৰ দৰে হৈ গ'ল এতিয়া। চাওক ইমান ডাঙৰ ডাঙৰ ৰাস্তা, উবন গাঁৱৰ ৰাস্তা এটাও ভাল নহয় মানে ৰাস্তাবিলাক। চাওক না গোটেই বোকা। ইপিনে এইফালে আছে, এই বাওঁপিনে ইপিনে আছে, এইপিনে ৰাস্তা আছে, এইপিনে নেদেখাওঁ দিয়া গোটেই বোকা। চাওক না ইমান ডাঙৰ গাঁত হ'লে ল'ৰা ছোৱালীবিলাক কেনেকৈ যাব স্কুল, গাড়ী মটৰ কেনেকৈ আহিব, পইচাই খাইছে না কিয়ে না। এই কিমান দ আছে ইয়াত ৰাখিব। পিনে চাওক শেষৰ পিনে ৰাস্তাটো একদম শেষৰ ৰাস্তাটো ইয়াৰ 50 মিটাৰমান আছে। এইটো ৰাস্তা মেইন ৰোডৰ ইফালে ৰাস্তা আছে। পিনে শেষৰটো মানে শেষৰ পিনে দেই, এই ৰাস্তাটোৰ শেষৰ ইটা ইমানটোতে সামৰিছে নে কি নাজানো মানে। এইটো 2 বছৰমান হৈ গ'ল এইটো ৰাস্তা এইডোখৰ বনোৱা, এইডোখৰ ইমানটো। আৰু সেইপিনে দেখালোৱে আপোনালোকক প্ৰথমৰ ৰাস্তা সোমোৱাৰ পিনে যোনটো ৰাস্তা কাকপথাৰ কিনাৰতে, কাকপথাৰ টাউনৰ কিনাৰতে উবন গাঁও, য'ত 126 নং শদিয়া সমষ্টিৰ বিধায়ক বলিন চিতা ডাঙৰীয়াৰ হয়। এই সমষ্টিটোত এয়া গাফিলতি নে কি কৰিছে নাজানো, পইচা খাইছে নে গাফিলতি, গাঁৱৰ ৰাইজৰ কাৰণে নে বিধায়কৰ গাফিলতিৰ কাৰণে নে ঠিকাদাৰৰ গাফিলতিৰ কাৰণে এয়া নাজানো মানে ৰাস্তাটো ইমানটোৱে বনালে মানে। এইপিনে মাজৰ মানে অকল ৰাস্তাটো সামৰিছে, মাজত এটাও ৰাস্তা ভাল নাই মানে। মোৰ হ'ব 4-5টা মানে ৰাস্তা আছে, বোলো পাহৰি গৈছোঁ মানে ৰাস্তাবিলাক গোটেই বোকা, এটা ৰাস্তা ভাল নহয়। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিমান পাৰে সিমান শ্বেয়াৰ কৰক আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে।